আৰু এইফালে চবে আমাৰ ৰুম বনি আছে মানে আমাৰ ইউটিউবৰ ষ্টুডিঅ' বনি আছে এইফালে মানে এইটো মানে জাগাটো চেঞ্জ কৰিলে কেলে এই মেডাম এফি আছে এক্টিভিটি হয় দে সেই দুটা হেল্ল' হাই हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल पुनः बढियाइছো ভিডিঅ'ৰ মাজলৈ আজি ভিডিঅ'টো বহুত ইন্টাৰেষ্টিং আৰু মজা হ'বলৈ গৈ আছে কাৰণ আজি আমি একদম ধুনীয়া ৰাইড এটালৈ গৈ আছো আজি ভিডিঅ'টো তামাম ডেঞ্জাৰাছ পুৰা ধামাকা হ'ব আমাৰ লগত আছে আজি সেক্সি বয় আৰু এইফালে আছে সানু এই কি খবৰ মজা আৰু এইফালে আছে আমাৰ মেইন মানুহজন উডি এই কি খবৰ কেলে জানো তো फ्रेंड्स ভিডিঅ'টো যদি ভাল লাগে নিশ্চয় লাইক শেয়াৰ কমেন্ট কৰি জনাবা ভিডিঅ'টো কেনেকুৱা লাগিলে আৰু যদি নতুন হৈছে চেনেলটো সোনকালে সাবস্ক্ৰাইব কৰি দিব আৰু সাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো বজাই দিব ঠিক আছে আমি বৰ্তমান আছো টিপলিং দলং এটাত আছো আজি আমি গৈ আছো টিপাম হেই ইয়াৰ আজি আমি গৈছো টিপাম আজি আমি গৈছো পাঁচআলি ফালদি আগতে গৈছিলো আমি নাহৰকটীয়া ফালদি গৈছিলো আজি আমি গৈছো পাঁচআলি ফালদি কেনে ব্ৰো আমাৰ লগত আছে BMW মইনা কলিজা নিঅ এণ্ড আছে মিকি বেছি দেৰি নকৰো ইয়াৰ পৰা একদম সোনকালে ওলাব লাগিব লেটছ গো তো ফ্ৰেণ্ডছ আমি এতিয়া ওলালো টিপলিঙৰ পৰা দলঙৰ পৰা ওলালো এতিয়া আৰু উঠি অহা নাই এতিয়ালৈকে পিছফালে আছে তাহাঁতি আহি আছে আৰু সেক্সি বাৰ আৰু মই ওলাই গ'লো এতিয়া টিপলিঙৰ পৰা আৰু এতিয়া আমি গৈ আছো পাঁচআলি ফালদি হৈ কিনে টিপাম নে কি ক ব্ৰো আহোঁতে নেপকো সোমাই নেপকোত কি আছে মানে ধুনীয়া জেগাটো হে এটা ঘৰৰ মানুহ আছে ভাত চাত খাই আহিব পাৰিম তেনেহ'লে নে কি কোৱা গাইজ তো ফ্ৰেণ্ডছ আহি ক'ত পালোঁ আমি কাৰ ৱাশ্বিং চেণ্টাৰ বৰুৱা তিনিআলিৰ ওচৰত পাইছোঁ আৰু এটা প্ৰব্লেম হৈ গ'ল আমাৰ চানুৰ নিঅ'খনৰ চকাটোৱে খোল খাই গৈছে চকা নহয় এইটো কি ভৰিটোৱে খোল খাই গৈছে মানে এইটো একেবাৰে ঠেট নাইকিয়া নে কি বুলি কয় একেবাৰে ঠেট নাইকিয়া হৈ গৈছে এতিয়া কি কৰিবি ঐ ডাবল তো ফ্ৰেণ্ডছ এতিয়া উপায় নাই আৰু চানুৰ নিঅ'খন থৈ কিনে মোৰ BMW যাব চাগে এইকেইটা লেটছ গো এতিয়া কি কৰে বা তো ফ্ৰেণ্ডছ চানুৰ হ'ল নে কি নাজানো খালি উঠি গৈছে চানুক দিব লাগিব সেইদিনাখন হোল্ডিং মাৰিছিলে চাই প্লাষ্টিকত হোল্ডিং কৰে নালাগে জানিব লাগে এতিয়া আকৌ কিবা এটা কৰিব লাগিব তাৰ ঠিক আছে ক'ৰবাত চাইকেল দোকান পাই যদি সোমাব লাগিব তো ফ্ৰেণ্ডছ আকৌ কৰি গ'ল চানুৰ পেলে ভৰি খোল খাই গৈছে চাইকেলটো ক'ৰবাত থৈ দিলেও হ'ব মোৰ BMW আছে নহয় ডাবল হৈ যাব পাৰিব তো ফ্ৰেণ্ডছ আমি আহি পাই গৈছোঁ বৰুৱা তিনিআলি হয় নাই বৰুৱা তিনিআলি আহি পাই গৈছোঁ এতিয়া চানুৱে ক'ৰবাত সোমাই নেকি তাৰ নিঅ'খন ঠিক কৰিব লাগিব না বোৱাৰী মেইন আৰু সেক্সি বয় মেইন হয় নাই থেংক ইউ নিদিওঁ এতিয়া তো ফ্ৰেণ্ডছ এতিয়া আকৌ ঘূৰি যাবলগীয়া হৈছে কাৰণ কাৰ ৱাশ্বিং চেণ্টাৰত যাব লাগিব কাৰণ এই চানুৰ এই নিঅ'খন আকৌ হোল্ডিং মাৰি আনিব লাগিব কাৰণ আগত আৰু নাই না আৰু নাই চাগে নেপাব পাৰোঁ চাগে তো ইয়াত খোলা আছে যদি ইয়াত একেবাৰে কৰি যোৱাটো ভাল কাম তো ফ্ৰেণ্ডছ এইটো যিটো হোল্ডিং কৰা দোকান আছিলে ইয়াত হোল্ডিং নকৰে বোলে মানে হোল্ডিং কৰা দোকান নহয় কাৰ ৱাশ্বিং চেণ্টাৰ আছিলে আকৌ সুধি চালোঁ কি ওচৰে পাঁজৰে ক'ৰবাত আছে নেকি দোকান চোকান নাই বুলি ক'লে একেবাৰে টিপলিং যাব লাগিব বুলি ক'লে সেইটো কাৰণে আমি এতিয়া গৈ আছোঁ টিপলিং আকৌ তো ফ্ৰেণ্ডছ ফাইনেলি আহি পাই গ'লোঁ টিপলিং চানুৰ চাইকেলটো কিবা হোল্ডিং কৰিব লাগে বোলে ये चेक करे बॉयज फैन मिल गया यार हेलो देखिए किमान फैन হৈ গৈছে কাৰ হয় এইটো हैंडशेक दे को हेलो भाई क्या यार ऐसा थोड़ी ना होते यार अरे छोड़ो ये छोरी बच्ची की हो रही अरे यार আকৌ পঠিয়াই দিলে এইফালে অকলে কি কৰি আছে চাওঁ আহক এই চানো কি কৰিছ হোল্ডিং হ'ব নাই এইটো এনেকৈ লগাই হ'ব নাই হ'ব ঢুকিল নহ'লে নহ'ব হ'ব লাগিব হ'বতো লাগিব এইটো সঁচা কথা নহ'লে ৰাইড কেঞ্চেল হৈ যাব ফ্ৰেণ্ডছ চানুৰ নিঅ'খন ঠিক কৰি লওঁ তাৰপিছত ইয়াৰ পৰা ওলাই আছোঁ দেই আৰামছে বহি ল'লোঁ বা মালিক কামত লাগি যা চব কামত লাগ দৰমহা দিয়া দিম গধূলি দৰমহা ল'বি নহ'লে মাৰ্টন মাৰি দিম তো ফ্ৰেণ্ডছ বহুত জোৰকৈ 1 নম্বৰ লাগি আছিলে বে মাক কচম এতিয়া ফ্ৰী হৈ গ'লোঁ বাহ কি हो रहा सुकून बोलते इसको सुकून बोलते इसको फ्रेंड्स এইফালে লাগি আছে চানু কাম কি কৰিছে কাটিছে কেলে কাটিছে কভাৰটো আঁতৰাইছে মানে যিটো কভাৰ আছিলে মানে প্লাষ্টিকৰ কভাৰ আছিলে মানে ৱেল্ডিং কৰি দিলে মানে গলি যায় নাই সেইটো কাৰণে প্লাষ্টিকটো গুচাই দিছে আৰু ভিতৰত যিটো লোহা আছে সেই লোহাটো ৱেল্ডিং কৰিব হয়নে চাইছে ভাই মই এইবোৰ নাজানো এতিয়া ইয়াত কিবা কিবি লাগি আছে তো ফ্ৰেণ্ডছ হৈ গ'ল চানুৰ চাইকেল ঠিক হৈ গ'ল ইনষ্টলিং কৰা হৈ গ'ল আৰু এতিয়া আমি পুনৰ যাত্ৰা আৰম্ভ কৰিলোঁ দেই আমি আকৌ ৰাইড ষ্টাৰ্ট কৰি দিলোঁ তো ফ্ৰেণ্ডছ সেক্সি বয় চানু আৰু মই আগত আহি গ'লোঁ স্কুটি পিছত থাকি গৈছে আৰু মোৰ যিটো মাঘ বিহুৰ ভিডিঅ' সেই ভিডিঅ'টো আপলোডিং কৰা হৈ গৈছে বৰ্তমান তো ফ্ৰেণ্ডছ আহি ইয়াত আকৌ ৰখিবলগীয়া হ'ল চানুৰ নিঅ'খনত তেল ভৰাব লাগে বোলে ফ্ৰেণ্ডছ চানুৰ নিঅ'খনত তেল চেল ভৰাই ল'লে এতিয়া আমি গৈ আছোঁ
পুৰা স্পীডকৈ যাব লাগিব এতিয়া আমাৰ জোশ পুৰা উঠি গৈছে এতিয়া আৰু कोई नहीं रोक सकता यार तो चलिए यार बहुत धमाका करते हैं आज बहुत कुछ होने वाला है मेरे से आगे जाएगा यार मेरे से आगे जाएगा तो फ्रेंड्स यहाँ ना 3-4 मान गार्लफ्रेंड আছে সবক চেনি খুৱাই খুৱাই থৈছে সঁচা কথা সঁচা আহি গ'ল এইফালে পিছফালে চানো তো ফ্ৰেণ্ডছ আমি আহি একদম ধুনীয়া জেগা এটা পাই গৈছোঁ এইফালে দেখিব পাইছে একদম ধুনীয়া পথাৰ আৰু এইবাৰ চানো আৰু মই পিছত থাকি গ'লোঁ আৰু চেক্সিবা আৰু একদম উঠি আগত গুচি গ'ল এইটো জেগাত সেই ধান যেতিয়া কেঁচা হৈ থাকে ন তেতিয়া ভাল লাগিব ন আৰু যেতিয়া পকে সেইটো টাইমত বেছি দেখিবলৈ ভাল লাগিব फ्रेंड्स আমি আহি পাই গ'লো মিনা নাৰ্চাৰী এৰিয়াটোৰ নাম নাজানো খালি ওচৰত নাৰ্চাৰী এটা দেখি পালোঁ খালি কি হ'ল 2 কিলোমিটাৰ আছে আৰু 2 কিলোমিটাৰ আছে টিপাম নে পাঁচালি চানো এইফালে গুচি গ'ল আমি চানো এইফালে গুচি গ'ল যে ফ্ৰেণ্ডছ আমি গৈ চাওঁ ক'ত লগ কি কৰোঁ কি নাই মই নাজানো খালি তো ফ্ৰেণ্ডছ মই নাজানো ক'ত যায় কি নাই মানুহে জানে চাগে চেক্সিবও নাজানো ক'ত ওলাই ৰাস্তা আহিছে চাগে আগে পিছে আহিব পাৰে না তো ফ্ৰেণ্ডছ আমি বৰ্তমান পদুমণি বৰপুখুৰী পাৰ হৈ আহিছোঁ জেগাটো প্ৰথম আহিছোঁ যে মা পচন্দ কিবা কিবি লাগি গৈছে পদুমণি বৰপুখুৰী মই গাঁৱটোৰ নামটো নাজানো খালি তাত সিকুৱেট উদ্যান এটা দেখিলোঁ যে সেইটো কাৰণে মই কৈ দিছোঁ আৰু পদুমণি বৰপুখুৰী দেই গাঁওখনৰ নাম কি হয় কোনোবা জানে যদি কমেণ্ট কৰি জনাব দেই এইখন গাঁওখনৰ নাম তো ফ্ৰেণ্ডছ আমি আহি পাই গৈছোঁ বৰবাম গাঁও গুগল মেপৰ ভৰসাত আমি গৈ আছোঁ কাৰ লগত গুণগুণ দেই উশাপুৰ নামঘৰ পাই গ'লোঁ কৃষ্ণ গাঁৱটো ইমান ধুনীয়া মানে মানুহ চানুহ নাই নেকি বে ক'ত সোমাই আছে বে ফ্ৰেণ্ডছ আমি আছোঁ বৰ্তমান জয়পুৰ আৰু জয়পুৰত ইমান নামঘৰ পাইছোঁ মানে য'ৰ ফালৰ পৰা আহিছোঁ য'ৰ ফালৰ পৰা আহিছোঁ মানে য'ত দেখিছোঁ নামঘৰে দেখি পাইছোঁ মানে ইমান নামঘৰ পালোঁ ন বহুত আছে ইফালেও আছোঁ গাঁওখনৰ নাম কি আছিলে অঁ বৰ কিবা এটা আছিলে এইটো এৰিয়াত যেতিয়াৰ পৰা সোমালোঁ মানে ইমানে নামঘৰ পাইছোঁ নহয় আৰু এটা কথা মানুহকেইটা মানে ঘৰৰ মানে পদূলি লাগে पूरा सफा कर थोड़ा एकदम क्लीन कर दीजिए ना यो हम लोग इधर आ गए यार उधर देखो भाई अपन है ना उधर से इधर आते हैं भाई वो आज पता चला इधर से आते ओहो तो फ्रेंड्स এইফালে ৰাস্তা বনালে মানে আগতে আমি আহিছিলোঁ না তেতিয়া একদম ৰাস্তা বহুত বেয়া আছিলে মানে প্ৰথম বনাইছিলে না বনাই কিনে আকৌ ভাঙি গৈছিলে থেংক ইউ এনেকুৱা ৰাস্তা বনাই দিয়াৰ কাৰণে অঁ আমি আগতে কৈছিলোঁ নেকি এবাৰ আমি একবাৰ আগতে কৈছিলোঁ চাগে ৰাস্তা বনাব লাগে বুলি যে সেইটো কাৰণে বনালে নেকি তো ফ্ৰেণ্ডছ ইয়াৰ আগৰ পৰা আহিছিলোঁ যে তেতিয়া একদম এইফালে গোটেই চাইডে গোটেই পানী আছিলে আৰু সেইফালে চবে পথাৰত ক্ৰিকেট খেলি আছে তেতিয়া আমি এনেকুৱা আছিলোঁ আগতে গৰম বন্ধত আমি এনেকুৱা আছিলোঁ হয় নাই গৰম বন্ধত আমি এনেকুৱা আছিলোঁ মানে স্কুলত গৰম বন্ধ দিলে বুলি ক'লে আমি চিধা একদম 8টা মানত ভাত চাত খাই চিধা ওলাই যাওঁ ক্ৰিকেট খেলিবলৈ এইখিনিৰ পৰা ৰাস্তা শেষ পকা ৰাস্তা তো ফ্ৰেণ্ডছ ইয়াৰ পৰা আকৌ পকা ৰাস্তা ষ্টাৰ্ট হৈ গ'ল মানে সেই টুকুৰাটো কেনে এৰিলে নাজানো খালি এয়া আমি পাই গ'লোঁ স্কুল এৰিয়াটোৰ নাম নাজানো খালি আগত গ'লে গম পাম আমি পাই গ'লোঁ টিপাম পকিয়াল স্কুল প্ৰাথমিক বিদ্যালয় আৰু এইফালে চবে আমাৰ ৰুম বনি আছে মানে আমাৰ ইউটিউবৰ ষ্টুডিঅ' বনি আছে এইফালে মানে আমি যিমানকেইটা লগৰ আছোঁ চব একেলগে থাকিম বুলি ভাবিছোঁ সেইকাৰণে ইয়াত ষ্টুডিঅ' বনাই দিছোঁ কেনে লাগিছে কমেণ্ট কৰি জনাওকচোন কেনে লাগিছে ষ্টুডিঅ'টো তো ফ্ৰেণ্ডছ এইফালে সোমাই আহি গ'লোঁ আৰু এইফালে দেখিব পাইছোঁ ৰাস্তাটো কিবা বহল কৰিছে মানে এইফালে চব ইমান বহল কৰি দিছে ৰাস্তাটো ইমান স্পীডকৈ যাওঁ আৰু এই কাৰেণ্ট কেইটা মাজত থৈ দিব নেকি চানো এইটো ডিভাইডাৰ মানে কাৰেণ্ট কেইটা উঠাব চাগে কি জেগা আছিলে কি জেগা বনাই পঠিয়ালে সঁচা কৈছোঁ সেইটো কেইদিনমানৰ পিছত ভালকৈ বনি যাব না মা কচম তেতিয়া আহিব আৰু এইফালে আগতে দোকান চোকান নাছিলে এইফালে পূৰা দোকান চোকান লাইন কৰি দিছে চব তো ফ্ৰেণ্ডছ সেইফালে লৈ ল'লোঁ চাকি তাকি লৈ ল'লোঁ পানী চানী লৈ ল'লোঁ আৰু এতিয়া গৈ আছোঁ ওপৰফালে আৰু ওপৰ ফালে তলফালে চব মা কচম আৰু এইফালে আছে চানু উদি আহি আছে খাই ফ্ৰেণ্ডছ ভাবিছিলোঁ ঘৰতে ভাবিছিলোঁ মানে মন্দিৰত এটা সেৱা কৰি যাওঁ বুলি ভাবিছিলোঁ ঘৰৰ পৰা ভাবি আহিছোঁ যেতিয়া আৰু কৰিব লাগে মনৰ কথাটো পূৰা মানে এইটো মানে জেগাটো চেঞ্জ কৰিলে কেলে মেডাম এফি আছে 31 তাৰিখে মেডাম এফিনে কিবা বুলি কয় সেইটো আছে 31 জানুৱাৰী ন 31 জানুৱাৰী দিনা আছে ওপৰলৈ দৌৰি আহি গ'লোঁ বে মা কচম অৱস্থা বেয়া হৈ গ'ল কেনে এতিয়া ইয়ালৈকে আহিছোঁ আৰু ওপৰলৈ যাবলৈ বাকী আছে আৰু সেইফালে আছে ৱাটাৰফল সেইফালে যাবলৈ বাকী আছে দেই তো ফ্ৰেণ্ডছ ব'লক আৰু এতিয়া দৌৰি যাওঁ ওপৰলৈ এই ছাগলীকেইটা আহে ক'ৰ ফালে ইমান ওপৰত সিহঁতিও আহিব পাৰে নেকি বে হে ইউ হোৱাটছ আপ হেল্ল' আজি নামঘৰটোত ভিৰ হ'ব যেন পাইছোঁ তো ফ্ৰেণ্ডছ ওপৰৰ পৰা চাওক বে কিমান ধুনীয়া লাগিছে
ये चेक करे बॉय तो फ्रेंड्स फाइनली आহি পাই গলো টিপামৰ একদম টপ জেগাটোত পাই গলো আৰু এইফালে পিছফালে দেখিব পাইছে একদম মন্দিৰ আৰু এইফালে চানু আৰু উডি এইফালে বহি আছে অকলে অকলে আৰু আছে মোৰ ওচৰত সেক্সি ভাই তো ফ্ৰেন্ডস ফাইনলি নামঘৰৰ পৰা ওলাই গলো মা কসম আজি ফাৰ্ষ্ট টাইম বেলেগ নামঘৰত আজি ফাৰ্ষ্ট টাइम साकी टाकी दिसु बे मां कसम दिल खुश हो गया यार सीरियसली दिल खुश हो गया और अभी ले लिया मेरा जैकेट और यहाँ पे रखा हुआ बैग जैकेट पहन लेगा उसके बाद बैग ले लेगा उसके बाद जाएगा ठीक है तो फ्रेंड्स এতিয়া আমি গৈ আছো তললে একদম ফুটা কৰি ললো এতিয়া আমি গৈ আছো তললে ঠিক কি যেনে তেনে বাজি আহিছো বে আৰু এতিয়া এই তলফালে যাওঁ বলক আৰু এইফালে সৰু মৰু নলা এটা দেখি পাইছো এইফালে এই বলক এইফালে মই অকলে অকলে পুনাই দিম বলক এইফালে যাবলৈ জাগা আছে তলত এই জংঘলৰ মাজে মাজে অকলে অকলে আহি গৈছো বে আৰু এইফালে ক'ত নামিব পাৰিবি পানী কমি গ'ল বে यार আগৰবাৰ যেতিয়া আহিছিলে একদম পুৰা এনেকুৱা স্পিডকে পানী গৈছিলে না মা कसम ভৰি দিবলৈ জাগা নাছিলে আৰু এতিয়া পানীৰ লেভেল চাওক তো বলক এতিয়া এইফালে যাওঁ সেক্সি বয়টাৰ বিচাৰি লেটস তো ফ্ৰেন্ডস সেক্সি বয়টা মাতিছে এতিয়া মই আকৌ ওপৰলৈ গৈ আছো ঠিক আছে তো ফ্ৰেন্ডস ফাইনালি আহি পাই গলো ওপৰ সেক্সি বয়টা পাই গলো ভাই হও যাম ভাই হও খিনিত ভাই কি আমি গৈ আছো ইটো হাই ভৰি দিলে মেছে মা कसम দে মজাই বেলেগ আৰু এইফালে চাওক পানী এইফালে আছে পানী বাৰু ইয়াৰ আগৰবাৰ যি আহিছিলো যে এতিয়া মা कसम ইমান পানী আৰু এতিয়া পানীয়ে নাই যোৱাবাৰ আহোঁতে ভাবিছিলো মাছ চাছ নাই কিন্তু বে তামাম মাছ আছে বে ভাই টটি ভাই এতিয়া প্লেস বিলাকত হাগি মেৰি মানে খতম দি যাবে পানী আছে যে পকৰ দি দিয়ে তো ফ্ৰেন্ডস আহি পাই গলো ফাইনালি আমাৰ জাগা মানে আহি কিনে আমি য'ত ইয়াত আমি এনজয়মেন্ট কৰিছিলো এইবিলাকত যিটো স্পিড পানী গৈছিলে পানী নাবে চানু কি হলো পানী শুকাই দিলে যে নে কবাত হিচি দইলি পানী পিয়া লাগিছিল সব খাই দিলো লাটো কেনেকুৱা আছিলে কেনেকুৱা হৈ গ'ল বে ফ্ৰেন্ডস অলপ এইফালে অলপ আগত আহি গলো তো বলক আৰু আগৰ পৰা আহো যোৱাবাৰ আউতে এইবিলাকত একদম উঠিবই নিচাৰিছিলে বে ইয়াৰ একো খোৱা বস্তু নাই ন তই কলগছ দেখিছিলি ক'বাত তো বলক অলপ আগলৈ যাওঁ কোনোবা খাই গৈছে পুৰা তো ফ্ৰেন্ডস কিমান ধুনীয়া জেগা বে এইফালে আহিলো আকৌ এইফালে মা কসম কি ধুনীয়া জেগা বে মাই গড চাওক ওহো আৰু এইফালে অলপ আগত আহি গলো আৰু এইফালে ক'ত যায় কিন্তু এটো নেক্সট বাৰ যাম যাওঁ নি থৈ দিছো ইয়াৰ পৰা আকৌ নেক্সট বাৰ যাম ঠিক আছে আমি এতিয়া গৈ আছো ফ্ৰেন্ডস এইফালে ওপৰতে সিধা উঠি যাম এইবিলাক কি গছ হয় বে তো ফ্ৰেন্ডস আপোনালোকক আৰু ডেঞ্জাৰাছ বস্তু এটা দেখাই দিম এইটো চাকবে কিমান তলত আমি আহিছিলো সেইফালে আহিছিলো বে মা কচোন চাকবে কিমান তলত আছে এইটো কঁঠাল গছ যোৱাবাৰ দেখিছিলো কঁঠাল গছটো তেতিয়া কঁঠাল লাগি আছিলে ও ভাই নাযাবি সাইডত তো ফ্ৰেন্ডস এইবিলাকক দেখুৱাম দেই ৰ'ব হয় দে সেই দুটা হেল্ল' হাই আজিবা লগ নেপাওঁ মোক হেল্ল' হাই আজিবা লগ নেপাওঁ সেইটো পোৱালি মোৱালিটো চা হাইটো বাইদেউ পোৱালি এতিয়া গৈ আছোঁ ওপৰফালে এইফালে ক'ৰবাত নামিবলৈ জাগা আছে চাগে চাওঁ এইটো জলফাই গছটো ফাইনেলি পাই গৈছোঁ একোৱে নাই ইয়াত খাবলগীয়া বস্তু একোৱে নাই যে চানো ফ্ৰেণ্ডছ পাই গ'লোঁ ফাইনেলি নামিবলৈ জেগা ভাই এইবিলাক চাকবে কাইট গছ ভালকৈ ধৰি যাব লাগিব ইয়াত নহ'লে আমি সৰুটো তলত গৈ লুটি খাই পৰি থাকিম এইফালে তলফালে পাৰ হ'ব লাগিব আমাৰ মানে একচুৱেলি জংঘলত সোমোৱা এক্সপিৰিয়েঞ্চ আছে এইটো কোনোবা পিকনিক কৰিছিলে একদম ধামাকাছে পিকনিক কৰি মেলি গৈছে এতিয়া আমাক আৰু এটা কাম কৰিব লাগিব সেক্সি বয় এটাক বিচাৰিব লাগিব মাইকীকেইটা কেনেকুৱা উঠিলে বে এইফালৰ পৰা মাইকী মানুহকেইজনী যে আছিলে কেনেকুৱা উঠিলে আমি বাগৰি মেলি আহি গৈছোঁ ফ্ৰেণ্ডছ ফাইনেলি আহি পাই গৈছোঁ এইটো জেগা তো ফ্ৰেণ্ডছ আমি অথনি আছিলোঁ হাইটটো টপত আছিলোঁ বে হাইটটো ওপৰত আছিলোঁ বেগটো লৈ আহিছোঁ কাৰণ জাকেটটো গৰম লাগিলে জাকেটটো ভৰাবলৈ কাৰণে মই বেগটো লৈ আহিছোঁ ঠিক আছে ইয়াত ফটো মাৰি লওঁ তাৰপিছত একেবাৰে ওলাই কিনে লগ পাইছোঁ দেই তো ফ্ৰেণ্ডছ হৈ গ'ল এতিয়া আমি টপত পাই গৈছিলোঁ পুৰা নামঘৰটো পাই গ'লোঁ এইফালে হয় নাই এটা কথা আছে আমাক খুৱাব লাগিব নে পইচা পাতি অনা নাই কি খাবি পইচা পাতি নাই খুৱাব লাগিব তো ফ্ৰেণ্ডছ আমি পইচা কেইটকামান লৈ আহিছিলোঁ এতিয়া ইয়াক খুৱাব লাগে পইচা নাই ভাই লাইক ছাবস্ক্ৰাইব কথা নোখোৱালে কিন্তু কোনো লাইক নাপায় আকৌ কৰিব নিদিওঁ নাই 10 টকা এটা খুৱাব পাৰিম খালি 10 টকা পুৰা 50-50 ভাই তো ফ্ৰেণ্ডছ ফাইনেলি ওপৰৰ পৰা যি স্পীডকৈ দৌৰি আহিছোঁ চানু আৰু মই সেক্সি বাই ক'ৰবাতে থাকি গ'ল বে মাইকী মানুহ এজনী কি কৈছিলে তো এইকেইটা দৌৰি গৈছে চাই দে নহ'লে মহতিয়াই নিব তো ভিডিঅ'টো এতিয়ালৈকে মই পাব্লিকে কৰা নাই মোৰ যিটো বিহুৰ ভিডিঅ' আছিলে মানে তো ফ্ৰেণ্ডছ ফাইনেলি পাই গ'লোঁ নয়নক পাই গ'লোঁ আৰু উদিক পাই গ'লোঁ আৰু এইফালে আহি গ'ল জ্বলা চান তো ফ্ৰেণ্ডছ হৈ গ'ল এতিয়া একদম পুৰা ঝাল চানা খাই ল'লোঁ এতিয়া ইয়াৰ পৰা ওলাওঁ লাহেকৈ ঠিক আছে তো ফ্ৰেণ্ডছ এতিয়া ইয়াৰ পৰা ওলালোঁ আৰু মোৰ BMW এইটো চলাইছে সুৰঞ্জিত হাই গাইজ তো ফ্ৰেণ্ডছ আহি পালোঁ আমি 5 আলি আৰু এতিয়া ভোক লাগিছে অলপ খাম চানুৱে খুৱাব কিবা
ভালকৈ খাই দে তো ফ্ৰেণ্ডছ আহি গ'লোঁ ডাঙৰ হোটেল তাত ইয়াত সোমাই কিনে খাওঁ দেই তো ফ্ৰেণ্ডছ আহি গ'লোঁ হোটেলত কিবা এটা খাই লওঁ তো ফ্ৰেণ্ডছ আহি গ'লোঁ হোটেলত কি খাওঁ এই চেক্সি ভাই কি খাওঁ তো ঠিক আছে খাই লওঁ কি আহে চাওঁ দেই তো ফ্ৰেণ্ডছ ফাইনেলি খাই মেলি ওলালোঁ এতিয়া আৰু ঘৰলৈ যাব লাগিব ঠিক আছে নেপকো গ'লোহেঁতেন দেৰি হ'ব কাৰণ জল্দি ঘৰলৈ যাব লাগিব না তো বলত গৈ থাকোঁ তেন্তে তো ফ্ৰেণ্ডছ আমি আহি পালোঁ এইটো কিবা দলং এটা আছে ইয়াত দলং এটাত ৰখিছোঁ আৰু এইফালে এইকেইটা কৰি আছে ফটোশ্বট তো ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে নিশ্চয় লাইক শ্বেয়াৰ কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে আৰু চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই সোনকালে ছাবস্ক্ৰাইব এটা কৰি দিয়ক 1K এটা লাগে সোনকালে নেক্সট ভিডিঅ' পাব আপোনালোকে সৰস্বতী পূজা ভিডিঅ' বনাব ভাবিছোঁ ঠিক আছে তো লেটছ গ' নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই বাই জয় অসম।